BPF আৰু BJP দলৰ মানে তেনেকুৱা ধৰণৰ কোনো এলায়েন্স মানে নহয় বুলি এতিয়া কৈছে। গতিকে আহি থকা দিনটো তেনেকুৱা পৰামৰ্শত নচলে। ৰাজনীতিটো সময়ে সময়ে যিবিলাক পৰিস্থিতি উৎপন্ন হয় আৰু ৰাজনীতিক দল হিচাপে সেই সময়ত নিজৰ লাভালাভৰ কাৰণে সিদ্ধান্ত ল'বলগীয়া হয়। তো এইটো সময়হে ডিসাইড কৰিব কোন ৰাজনীতিক দলৰ কাৰ লগত মানে এলায়েন্সটো কৰে। ইতিমধ্যে ৰাজ্যিক বিজেপি নেতৃত্বই যি প্ৰস্তাৱ দিছে, আমাৰ হাতত যি তথ্য আছে মানে যে কেন্দ্ৰীয় নেতৃত্বই এতিয়া সেই ৰিজাৰ্ভ ৰাখিছে, এতিয়াও ডিচিশ্যন লোৱা নাই 2021 থাকিব নে নাই। তেনে প্ৰেক্ষাপটত কি ক'ব আপুনি, যিহেতু আপুনি কালিৰ পৰা বিজেপিতে গুচি নহয় চাওক, মই কি কৈ আছোঁ সেইকাৰণে বিজেপি দলৰ গোটেই কথাবিলাক মই অহাকালি জইন কৰাৰ পিছতহে গম পাম। নতুন ঘৰত মই সোমোৱাই নাই, ঘৰত কি আছে কি নাই, কাৰ লগত কি কথা আছিলে, সেইটো কি কথা পাতি আছে। কিন্তু কথাটো হ'ল কি, আজিৰ দিনটোত মই ভাবোঁ সেইটো এটা অপ্ৰাসংগিক, মানে BPF আৰু BJPৰ মানে এলায়েন্সটো আৰু এটা প্ৰসংগতে নাই, য'ত মুকলিভাৱে যুদ্ধটো BTC নিৰ্বাচনত চলি আছে। এনেকুৱা এটা পৰিস্থিতিত মই ভাবোঁ দুইটা পক্ষই ভৱিষ্যতত যে আৰু মানে কম দিনৰ ভিতৰত এটা বন্ধুত্ব হৈ ফালে চলি যাব পাৰিব, মই সেইটো আশা নকৰোঁ। আকৌ যে তেনেকুৱা চিটুৱেশ্যন আহিব। আপুনি কৈছে যে এতিয়ালৈকে বিজেপি জইন কৰা নাই, কিন্তু এটা কথা ওলাইছে আপুনি শেহতীয়াভাৱে BTRৰ যি বিজেপি কেণ্ডিডেটবিলাকৰ বিশেষ বৈঠকতো বহাবলৈ এটা খবৰ ওলাইছে। নহয়, ইয়াতো মই BPF ৰিজেক্ট দিয়াৰ পিছত মই চব কাম কৰিব পাৰোঁ। ৰিজাল্টটো দিয়া নাছিলে, কোনটো এতিয়াও দিয়া নাই BPF, এতিয়াও আপুনি BPF দিয়া নাই, কিন্তু নহয়, মই কৈছোঁ মই BPFৰ বিষয় বা এৰি দিলোঁ। ইয়াৰ পিছত কোনোবা মোৰ তাত আহে যোৱা, তাততো কোনো অপৰাধ নাই, কাৰোবাৰ লগত লগ হৈ কথা পাতোঁতে একো অপৰাধ নাই। গতিকে সেই হিচাপে মই ঘূৰিছোঁ ফুৰিছোঁ, যাকে লগ পাইছোঁ কথা পাতিছোঁ, ইভেন BPFৰ কেণ্ডিডেটো মোৰ লগত বহিছে একেলগে। গতিকে তাতনো ক'বলগীয়া কি, চৰ্তটো নাই নহয় ৰাজনীতিতহে। আমি আজি নীতিগতভাৱে যিহেতু জনগণৰ কাম কৰিবৰ কাৰণে ৰাজনীতি কৰিছোঁ, আৰু জনগণৰ যদি কাম কৰিব লাগে তেতিয়াহ'লে জনগণৰ কাৰণে কিছুমান ভাল পৰিকল্পনা লৈ পেলাই আমি কাম কৰি যাব লাগিব। আৰু সেই হিচাপে আজি এই ইলেকশ্যনত BTCৰ নিৰ্বাচনত এটা ষ্ট্ৰেটেজি লৈ পেলাই কাম কৰি আছে। এই ষ্ট্ৰেটেজিত ইলেকশ্যন কেনেকৈ হাৰিব পাৰে, কেনেকৈ জিকিব পাৰে, হাৰাব পাৰে, জিকিব পাৰে, এইবিলাকতো প্ৰত্যেকটা দলবিলাকত চলি থাকিব। কিন্তু ব্যক্তি ৰিলেশ্যনটো তাতো একো বাধা নাই। একেলগে চাহ দোকানত চাহ খাব পাৰে, কাৰোবাৰ ঘৰত সোমাব পাৰে, যদি বাধা নাই। যদি কাৰোবাৰ অসুবিধা তেতিয়া ক'ব যে মোৰ ঘৰত এতিয়া এইকেইদিন আহিব নালাগে, মোক ভুল বুজিব, গতিকে ইলেকশ্যনৰ পিছত আহিবা। তেনেকুৱা ধৰণৰ ব্যক্তি সেই সম্পৰ্কটো চলি থাকিব। আপোনালোকৰ যেনেকৈ চলে, আপোনালোকেতো যি চেনেল এৰি আহিছে এই চেনেলৰ মানুহৰ লগতো বহি আছে, চবে একে, আপত্তিটো নাই, একেলগে খাই আছে, একেলগে। পলিটিক্সো তেনেকুৱা না, বহুত আহিব, লাহে লাহে চবে আহিব। হাজাৰ আহিব, হাজাৰ আহিব। কাৰণ চাওক, আজিৰ তাৰিখতো আপোনাৰ BPF আছিলে চব। তো BPFৰ পৰা এতিয়া আপোনালোকে জানে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যেতিয়া এই কেইদিন গ'ল, তাতেতো হাজাৰ মানুহটো এই মিটিঙত আহিছে। এই মানুহবিলাকতো BPF কৰিছিলে আগতে, বহুতে, মেক্সিমামটোৱে। আৰু অহাকালিৰ পিছত যেতিয়া কেম্পেইনবিলাক হ'ব, এই কেম্পেইনত যেতিয়া আপোনাৰ নিজৰ যিবিলাক আপোনাৰ মানে মিছন আৰু ভিজন এইবিলাক ক'ব পাৰ্টি হিচাপে, তো ৰাইজে জাজ কৰিব। তো আজিৰ দিনটোত BJPৰ যদি ভাল কিছুমান পৰিকল্পনা আছে, কিছুমান ভাল মানে কি কয় তেনেকুৱা ধৰণৰ এজেণ্ডা আছে BTC অঞ্চলৰ জনগণৰ কাৰণে, ডেফিনেটলি BTCৰ জনগণে BJP ফালে আহিব। গতিকে সেইটোৰ কাৰণে মই কৈছোঁ যে বহুত আহিব। আজি মই আহিলোঁ, ইমানুৱেল মুছাহাৰী ডাঙৰীয়া আহিছে, আৰু আমাৰ বহুত কেন্দ্ৰীয় কমিটিৰ বিষয়ববীয়াবিলাক এতিয়া লাহে লাহে মানে আহিব চবে। গতিকে বহুত আহিব, মই কৈছোঁ আপোনালোকে 25 তাৰিখৰ ভিতৰত চব দেখা পাব।
MLA বিলাকো মই নাজানো, ডাঙৰ মানুহৰ কথাটো মই নকওঁ, কাৰণ তেওঁলোকৰ চিন্তা কৰিবলগীয়া কি আছে? অলৰেডি MLA আছে, অলৰেডি EM আছে, তেওঁলোকৰতো কোনো কথা নাই। কিন্তু জনসাধাৰণ আৰু কৰ্মী, তেওঁলোকতো নতুন কিবা এটা লাগে যিটোৰ দ্বাৰা ৰাইজক সেৱা কৰিব পাৰে, যিটোৰ দ্বাৰা ৰাইজৰ লাভৱান হ'ব পাৰে। গতিকে পাৰ্টিবিলাকত মানে যিবিলাক পাৰ্টিৰ সদস্য, এওঁলোকে লিমিট থাকে, কিন্তু ৰাইজে সমৰ্থক তেওঁলোকে না ইফালে নহ'লে এইফালে অহা যোৱাটো কৰি থাকিব। গতিকে আজি BPFৰ ওপৰত এটা বিশ্বাস হেৰুৱাই পেলাইছে, আৰু বিশ্বাস হেৰুৱাই পেলোৱা মানুহবিলাকে নিশ্চয়কৈ অন্য এটা দল ফালে গুচি যাব। যেনেকৈ মই আজি BPFৰ পৰা আহিছোঁ, এটা মই বিশ্বাস হেৰুৱাইছোঁ এই দলখনত থাকি, যিটোৰ কাৰণে মই ৰাজনীতি কৰিছোঁ, মই আচলতে আৰু একো কৰিব নোৱাৰিম। গতিকে তাৰ কাৰণে মই তাৰ পৰা ওলাই আহিলোঁ। অকলশৰীয়া কৰা বুলি নহয়, ৰাইজেহে এইটো ঠিক কৰিব। এতিয়া হাগ্ৰামাই মোক অকলশৰীয়া কৰিছে না মই কৰিছোঁ, আপোনালোকে বিচাৰ কৰক। কালিৰ পৰা মই কিছুমান কথাবিলাক উত্তৰ প্ৰশ্নবিলাক দি যাই থাকিম। তেতিয়া আপোনালোকে যাৰ প্ৰতি ইমান মৰম কৰিছে, তেতিয়া আকৌ কৰিব হ'লে তাৰো বেয়া হৈছে কথাটো। মোৰ কোনো হাগ্ৰামাক অকলশৰীয়া নহয়। BTC অঞ্চলখন আমি এটা নতুন পৰিকল্পনাৰে সকলো জাতি জনগোষ্ঠী মিলি কেনেকৈ বিভিন্ন দিশত আগবঢ়াই লৈ যাব পাৰোঁ, মোৰ লক্ষ্য সেইটো। আগতেও মোৰ সেইটোৱেই আছিলে, কিন্তু হাগ্ৰামাৰ লগত মোৰ ব্যক্তিগত তেনেকুৱা একো নাই। তেখেতো আহিব পাৰে ক'ৰবাত, যদি তেওঁ ক'ৰবাত গৈ ভাল হ'ব বুলি ভাবে। আদাৰৱাইজ তেখেতে পাৰ্টিৰ মুৰব্বী, গতিকে তেওঁ নিজে অটল থাকি পাৰে, কাম কৰি যাই থাকিব পাৰে। আজি বেয়া দিন আহিব, কালি ভাল দিন আহিব। পলিটিক্সত চবৰে ভাল বেয়া সেইটো আহে, সদায় একে নাথাকে। গতিকে নেক্সটত তেওঁৰো দিন আহি যাব। ডাঙৰীয়া BPFৰ নিচিনা এটা দলে আপোনাক 3বাৰকৈ সাংসদ বনালে, গতিকে আপোনাৰ সেই কৃতজ্ঞতা বস্তু যে থাকিব নহয়। চব তেনেকুৱা কাক বা বনোৱা নহয়। এতিয়া ময়োতো হাগ্ৰামাক লিডাৰ পাতিছিলোঁ। হাগ্ৰামা সভাপতি কেনেকৈ হ'ল পাৰ্টিত? মই হ'ম বুলিতো হ'ব নোৱাৰে। ময়োতো BTCৰ চিফৰ কাৰণে প্ৰস্তাৱ দিছিলোঁ, চন্দন ব্ৰহ্ম মন্ত্ৰী হ'ব লাগে বুলি প্ৰস্তাৱ দিছিলোঁ। এতিয়া মোৰ ক্ষেত্ৰত এই কুৱেশ্যনটো কেনেকৈ আহে? পাৰ্টি এটাত চবৰে কষ্ট আছে, চবেই কাম কৰে। পাৰ্টিৰ সাধাৰণ কৰ্মীৰো ইয়াত ভূমিকা আছে। মই MP হোৱাত BPFৰ প্ৰত্যেকজন ছাপোৰ্টাৰৰ সহযোগ আছে। এই ছাপোৰ্টাৰখিনি নহ'লে আজি MLA নিজিকে, BPF দল শক্তিশালী নহয়, হাগ্ৰামা ডাঙৰীয়া চিফ নহয়, চন্দন ব্ৰহ্ম মন্ত্ৰী নহয়, আৰু এলায়েন্স কৰি ফালে BPF দলে অকল 12জন MLA থকা সত্ত্বেও বাৰে বাৰে এই MP পদটো মানে পাব নোৱাৰিলে হয়। গতিকে ইয়াত হাগ্ৰামা বা চন্দনৰ কথা নহয়, আমাৰ ৰাইজ ভোটাৰ তেওঁলোকৰ সমৰ্থন সেইটো দিহে আহিছে। গতিকে এতিয়া চাই থাকিলে হ'ল। দলটোৰ প্ৰতি আপুনি যে কৃতজ্ঞ হয় নহয়, আপোনাৰ ইমানখিনি দিলে BPFে। কিয় কৃতজ্ঞ নহয়? মই সদায় কৈয়ে আহিছোঁ দলৰ কথাটো, মোৰ বন্ধুসকলৰ কথাটো মই সদায় কৈ আহিছোঁ। মোৰ দলৰ মানুহৰ লগত কোনো শত্ৰুতা নাই। কিছুমান ডিচিশ্যন আৰু কামৰ লগতহে মোৰ মত বিৰোধ হৈছে, আৰু সেইটোৰ ক্ষেত্ৰত মই ভাবিছোঁ আজিৰ দিনটোত বা অনুভৱ কৰিছোঁ যে মোৰ আৰু BPFৰ দলত থাকি কৰিবলগীয়া আৰু একো কাম নাই। মই তাকে কৈছোঁ, ভৱিষ্যতৰ কথাটো কোনে কি ক'ব? মই আপোনালোকৰ কথাটোকে উদাহৰণ কৰিছোঁ। আজি ইয়াত যিবিলাক চেনেলত আছে, আগতে বহুত বেলেগ চেনেলত আছিলে আপোনালোকে। আপুনি নেক্সটত কোনটো চেনেলত যাম বুলি ভাবিছে? নেক্সটত আপোনালোকৰ দৰমহাৰ ওপৰত নিৰ্ভৰ কৰিছে। মোৰ হ'ল জনসেৱাৰ ক্ষেত্ৰত সুযোগ সুবিধাটো ক'ত আছে সেইটো নিৰ্ভৰ কৰিছে। মানুহৰ জীৱন একেই, অহাকালিৰ কথাটো আমি কোনেও ক'ব নোৱাৰোঁ। আৰু অহাকালিৰ কথা যদি ভাবে, মই ভাবোঁ মানুহ চব ছুইচাইড কৰি মৰিব। যিটো কষ্ট হৈ পেলাই বুঢ়া বয়সত মৰিব লগা হয় নহয়, তাতকৈ আগতে মৰাই ভাল বুলি ক'ব। BTCত আপোনাৰ BJPৰ ধৰক সাংগঠনিক আগতে তেনেকুৱা নেতা বা দলীয় নেতৃত্ব দিয়া মানুহৰ অভাৱ আছে। এতিয়া আপুনি কি পৰিকল্পনা, কি ধৰণে BJPক কৰিব যে সন্মুখত বিধানসভা নিৰ্বাচন আছে, কি পৰিকল্পনা থাকিব আপোনাৰ? চব এতিয়া অলৰেডি BJPৰ ৰেডিমেড এটা পৰিকল্পনা আছে। মই আজি জাষ্ট BJPত সোমাইছোঁ। BJPত সোমোৱাৰ লগে লগে আপোনালোকে মোক দেখিছে, চাৰ্ট টাৰ্ট চব খুলি আহি পালে মই এতিয়া BJPত সোমাওঁ। গতিকে তাত মোৰ মতে BJP কিয় চলিব? BJPৰ মতে মই চলিম।
গতিকে অহাকালিৰ পিছত বিজেপিয়ে মোক কিবা নহয় কিবা এটা দায়িত্ব দিব আৰু সেই দায়িত্বত থাকি মই কাম কৰি যাম আৰু কালিৰ পৰা মই বিজেপি হ'ম বিজেপিৰ সাধাৰণ এজন সদস্য হিচাপে মোক য'ত যাব কয় যি ক'ব কয় যি কৰিব কয় এইখিনি কামে মই আৰম্ভ কৰিম তাৰপিছত মই শিকি ল'বলগীয়া জানিবলগীয়া আছে কাৰণ মই ৰাজনৈতিকভাৱে পৰিপক্ক ব্যক্তি নহয় আমি হ'ল এনে সাধাৰণ এটা সৰু জাগাত কাৰোবাৰ কৃপাত আমি সেই ৰাজনীতিলৈ আহি পাইছোঁ তো অহাকালিৰ পৰাহে মোৰ আচল ৰাজনীতিত মানে কি কয় এইটো এডমিশ্যনটো হ'ব মানে অহাকালিৰ পৰা বুলি কৈছে আপুনি অহাকালিৰ পৰা কৈছে কিন্তু বিজেপিৰ বিষয়ে আপুনি একো আজিলৈকে নজনাকে বিজেপিলৈ আহিব বিচাৰিছে নেকি একোৱেই জনা নাই নি বিজেপিৰ বিষয়ে অহাকালিৰ পৰাই চব জানিম বুলি কৈছে নাই 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 মোক একো জনোৱা নাই এতিয়ালৈকে আৰু মই জানিবলৈও বিচৰা নাই কাৰণ মই যেতিয়ালৈকে ঘৰখনৰ ভিতৰত নোসোমাওঁ বাহিৰৰ পৰা যদি মই মানে চব বস্তুবিলাক জানিব বিচাৰোঁ নিশ্চয় কোনেও নিজৰ কথা নক'ব আপোনাক গতিকে হিচাপে মোৰ ব্যক্তিগত এইটো মোৰ চিন্তা যে মই যেতিয়ালৈকে বিজেপিত নোসোমাওঁ তেতিয়ালৈকে বিজেপিৰ মানে কিবা এটা মই নুখুটো বিজেপিৰ বিষয়ে যদি আমি যি কথা জানো বা চৰ্চা হৈ থাকে বিজেপি এটা সাম্প্ৰদায়িক দল আৰু বিজেপি এটা হিন্দুত্ববাদী দল বুলি আমি বেছিকে চৰ্চা হয় এতিয়া আপোনাৰ যিহেতু আপুনি কৈছে আপুনি বড়োভূমিৰ প্ৰতিনিধি হ'ব বা বড়োভূমিখিনি চাব বড়োভূমিটো বহুত জাতি নহয় নহয় মই বড়োভূমিৰ কথা কোৱা নাই মই এইখিনি কথা আপুনি জানো যদি কেনেকৈ চলাব বড়োভূমি নহয় চাওক এই বিজেপিৰ সাম্প্ৰদায়িক বা কিবা কোনে কি এটা দৃষ্টিত কৈছে মই নাজানো আৰু মই কেতিয়াও সেই লাইনটোত মই চিন্তা কৰাই নাই আৰু মোৰ ৰাজনীতি জীৱনটো ইমানলৈকেও মানে ঠুকিব পোৱা সেইটো লেভেলত নাছিলে এতিয়া মই যিটো বিজেপিত যোগদান কৰিবলৈ গৈ আছোঁ তাত থাকি ফালে মই কিছুমান মোৰ যিটো ৰাজনীতিক ব্যক্তি হিচাপে কাম কৰাৰ ইচ্ছা সেই ইচ্ছাটো পূৰণ হ'ব বুলি ভাবিছোঁ বাকী সাম্প্ৰদায়িক কিবা কিবি সেইটোতো বিজেপি বুলি নহয় চবতে চলি আছে আমাৰ এতিয়া সমাজত ছ'চাইটিতো চলি আছে এটা জনগোষ্ঠীয়ে এটা জনগোষ্ঠীক কৈ আছে গতিকে তেনেকুৱা ধৰণৰ পৰিৱেশটো আমাৰ তাত আছে অকল বিজেপি বুলি নহয় গতিকে সেইবিলাক আমি কেনেকৈ দূৰ কৰিব পাৰোঁ আৰু বিজেপিক যিটো সেইটো চিন্তা কৰি আছে এই চিন্তাটো কেনেকৈ নাইকিয়া কৰিব পাৰে এই কথাটো পিছত নিশ্চয়কৈ মোৰ নিচিনা মানুহো লাহে 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 হয়তো মানে চাবলৈ বাধ্য হ'ব গতিকে সেইকাৰণে আজিৰ সময়ত মই ইমানলৈকে মই ভাবা নাই যে এই বিষয়টোৱে মোৰ ৰাজনৈতিক জীৱনত কিবা এটা অসুবিধা কৰিব বা সুবিধা কৰিব আপুনি যেতিয়া আজি এৰিলে আপোনাৰ দৃষ্টিত যেতিয়া এই পৰিষদীয় ইলেকশ্যনত ফলাফলটো কেনেকুৱা হ'ব আপুনি চাওক মইতো ভাবোঁ যে BPF-এ আজিৰ দিনটোত যিখিনি ইছ্যু লৈ পেলাই তেওঁলোকে কাম কৰিব বিচাৰিছে বা যেনেকুৱা ধৰণৰ তেওঁলোকে পলিচি ষ্ট্ৰেটেজি লৈ পেলাই কাম কৰি আছে তো BPF-ক ৰাইজে সমৰ্থন নকৰিব সেই নিৰ্বাচনত সেইমতে BPF-এ এইবাৰ মানে বহুত নিৰ্বাচনত মানে বহুত প্ৰাৰ্থীয়ে হাৰি যাব গতিকে ভাল নহ'ব BPF-ৰ ফলাফল যদি চৰকাৰ আহে বিজেপি যদি চৰকাৰ আহে যিহেতু বিজেপিৰ কোনো চিফ কেণ্ডিডেট নাই বা ফেচ নাই আপোনাৰ হোৱাৰ আশা আছে নাই নাই মোৰতো হোৱাৰ কোনো আশা নাই কাৰণ বিজেপিয়ে চাওক তাতো সবকেতো চাই মেলি তেওঁলোকৰ যিটো যোগ্যতা এইটো লৈ পেলাই কেণ্ডিডেট প্ৰাৰ্থীটো প্ৰদান কৰিছে মই নাভাবোঁ যে বিজেপিৰ যিখিনি কেণ্ডিডেট তেওঁলোকে BTC-খন চলাব নোৱাৰে তেওঁলোকে বেচেৰাকেইটা এবাৰো এক্সপ'জ হোৱা নাই তেওঁলোকৰ টেলেণ্টটো মই ভাবোঁ MCLA হৈ যোৱাৰ পিছত দায়িত্ব পোৱাৰ পিছত চিফ হোৱাৰ পিছত তেওঁলোকে ধুনীয়াকৈ দায়িত্বলৈ চলাই লৈ যাব পাৰিব আপোনাক দায়িত্ব দিয়ে বা আগবঢ়াই দিয়ে আপুনি ল'বলৈ সাজু আছে নহয় এই কথাটোতো মই কেনেকৈ ক'ম মইতো কৈছোঁ বিজেপিয়ে মোক য'তে যি দায়িত্ব দিয়ে সেই দায়িত্বটো পালন কৰি যাম গতিকে মোৰ ক্ষেত্ৰত একো নাই মইতো MP-য়ে হৈ আছোঁ মোৰ কাৰণেতো একো অসুবিধা নাই মই এতিয়া চোৱা মানে তেনেকুৱা ধৰণৰ বিশেষ একো আশা লৈ পেলাই মই অহা নাই মই আপোনালোকক আগৰ পৰাই কৈ আছোঁ BPF দলৰ যিখিনি কেইটামান ইছ্যুক লৈ মোৰ এটা মনোমালিন্য হৈছে আৰু এইটো মনোমালিন্য হোৱাৰ পিছত মই BPF-ত থাকি পেলাই কাম কৰাত এটা আকৌ পৰিৱেশ গঢ়িব পাৰিম বুলি মই বিশ্বাস নাই আমি একেলগে থাকিলে সন্দেহ থাকিব আমাৰ মাজত যে বিভিন্ন ডিচিশ্যনত গতিকে এইটো এটা অশান্তি আৰু সেইটোৰ কাৰণে মই BPF-ৰ পৰা ওলাই আহিছোঁ গতিকে মূলটো হ'ল মই BPF-ৰ পৰা ওলাই অহা
বাকী বিজেপিত তেনেকুৱা ধৰণৰ মোৰ কোনো চৰ্ত নাই। হ'ব, থেংক ইউ। থেংক ইউ।